নমস্কাৰ কিঞ্চি কিচেনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ বগৰীৰ মিঠা আচাৰ ৰেচিপি এটা লৈ আহিছো। বগৰীৰ মিঠা আচাৰ মইনো কেনেকৈ বনাও বলকচোন চাও। বগৰীৰ মিঠা আচাৰ বনাবলৈ মই লৈছো কেইটামান বগৰী, 400 গ্ৰাম গুড়ৰ বাটি এটা, ধনিয়া গুড়ি, জিৰা গুড়ি, জলকীয়া গুড়ি, নিমখ আৰু লাগিব কেইটামান শুকান জলকীয়া আৰু ডাঙৰ কাপ এটাৰে পানী 1 কাপ। এয়া বগৰীখিনি মই এতিয়া খুন্দনাৰে খুন্দি ল'ম আৰু এইদৰে খুন্দি ল'ম। এইদৰে মই বগৰীখিনি খুন্দি লৈছোঁ। বগৰীখিনি খুন্দা হৈ গ'ল মোৰ। এতিয়া মই এই বলটোত বাকি ল'ম। এতিয়া দি দিম বলটোত বগৰী খুন্দাখিনি দি দিছোঁ। এতিয়া মই ইয়াতে জিৰা গুড়ি দিম। এয়া জিৰা গুড়ি আধা চামুচ দিছোঁ। এয়া ধনিয়া গুড়ি আধা চামুচ দিছোঁ। জলকীয়া গুড়ি 1 চামুচ, নিমখ 2 চামুচ দিম। এয়া 2 চামুচ নিমখ। এতিয়া মই এইখিনি মিক্স কৰি ল'ম। এতিয়া এইখিনি ৰেডি হৈ গ'ল। মই এতিয়া ইয়াতে এখন এনেকৈ কলপাত এখন লৈছোঁ আৰু চালনী লৈছোঁ। এতিয়া এই বগৰী খুন্দাখিনি মই ইয়াতে কলপাতত এনেকৈ দি যাম। এনেকৈ পিঠা পিঠা কৰি দিম। এনেকৈ পিঠা পিঠা কৰি দিম। এতিয়া মোৰ এইখন ৰেডি হৈ গ'ল। এতিয়া মই ৰ'দত দিম চালনীখন। এইখন ৰ'দত দি পেলাই বগৰীখিনি শুকুৱাই ল'ম। মই বগৰীবোৰ শুকাই যোৱাৰ পিছত এনেকুৱা হয়। মই ভাগতে এনেদৰে শুকুৱাই থৈ দিছোঁ। আপোনালোকক দেখাবৰ বাবে মই এইখিনি বগৰীখিনি খুন্দি পেলাই ৰ'দত কেনেকৈ শুকুৱাই সেই প্ৰচেছটো মই আপোনালোকক দেখাইছোঁ। বগৰীখিনি মই এনেদৰে কাটি লৈছোঁ। এতিয়া মই গেছটো অন কৰি ল'লোঁ। কেৰাহীটো পাতি দিছোঁ। গুড়খিনি মই দি দিম। পানী কাপ মই গুড়খিনি দি দিছোঁ। গুড়খিনি এইদৰে মই পগাই লৈছোঁ। গুড়খিনি এতিয়া সূতাৰ নিচিনা হৈ গৈছে। অকণ এয়া দেখিছেনে? সূতাৰ নিচিনা হৈ গৈছে। এতিয়া মই ইয়াত এই জলকীয়াখিনি দি দিম। জলকীয়াখিনি মই 2ডোখৰ কৰি দিছোঁ আৰু এয়া বগৰীখিনি মই এতিয়া গুড়খিনি দি দিম। এতিয়া মই অকণমান লৰাই দিম। এতিয়া বগৰীখিনি 2 মিনিটমান উতল অহাৰ পিছত এইখিনি অফ কৰা জুইটো বন্ধ কৰি দিলোঁ। এতিয়া বগৰীখিনি এতিয়া মই ধুনীয়াকৈ নমাই ল'ম। চাওকচোন কি ধুনীয়া কালাৰ হৈছে। এনেকৈ বগৰীৰ মিঠা আচাৰ এবাৰ জুতি লৈ চাবচোন আপোনালোকে। এনেকুৱা সোৱাদটো আপোনালোকে পাহৰিবই নোৱাৰিব। এয়া আমাৰ বগৰী ৰেডি হৈ গ'ল। আপোনালোকে খাই চাব। খাই পেলাই মোক জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহিছোঁ।